সকলোকে এবাৰ তেখেতক আদৰণি জনাবলৈ কাৰণে হাত চাপৰি বজাবলৈ অনুৰোধ জনাইছো সকলোৱে একেলগে খাৰা হৈ সকলোৱে একেলগে কাদু কবে ইনথৰে কি খবৰ ডেভিকফা কাদু কবে তাৰ ৰিচাৰ্ড ডেভিকফা আৰু তুম খবৰ কেনেকুৱা ভাল নে বেয়া সবৰে ভাল কাৰদম আৰু নমস্কাৰ জিকিব না নাই বিজেপি জিকিব তেলে মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী তুলিৰাম ৰংহাং দেপুলাল গাৰ্লোচা অমৰ সিং টিছু হৰেন সিং বে বহুত বহুত ধন্যবাদ আজি আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী নন্দিতা গাৰ্লোচা ডাঙৰীয়া বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া কাৰ্বি আলঙৰ CM ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়া বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ CM প্ৰমোদ বড়ো ডাঙৰীয়া ডিমা হাছাও অটোনমাস কাউন্সিলৰ CM দেবুলাল গাৰ্লোচা ডাঙৰীয়া আমাৰ সিং টিছু ডাঙৰীয়া আৰু আমাৰ সাংসদ হৰেন সিং বে ডাঙৰীয়া বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া আমাৰ MLA দৰ সিং ৰংহাং ডাঙৰীয়া ৰূপ সিং তেৰং ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট আমাৰ নেতৃবৃন্দ কাৰ্বি আলঙৰ বিভিন্ন স্থানৰ পৰা অহা ৰাইজ আই মাতৃ আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল সকলোকে মই কাৰ্ডম জনাইছো আৰু সকলোকে মই অনুৰোধ কৰিম আজি অমৰ সিং টিছু বিজেপিৰ প্ৰাৰ্থী হিচাপে আমাৰ ডিফু লোকসভাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব আপোনালোক সকলোৱে অমৰ সিং টিছুক যাতে আশীৰ্বাদ কৰে জিকিবনে নাই অমৰ সিং ইমান ঠাণ্ডা কৈ আছে জিকিবনে নাই গ্যালাৰী জিকিবনে নাই একদম জিকাব লাগিব ঠিক আছে আজি আপোনালোক সকলোৱে জানে যে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগিব আৰু মোদী ডাঙৰীয়াক যদি আমি ভাৰতৰ প্ৰধানমন্ত্ৰী বনাব লাগে তেতিয়াহলে ডিফুত আমি অমৰ সিং টিছুক বহুত ভোটত জিকাব লাগিব যোৱাবাৰ আমি হৰেন সিং বেক 2,30,000 ভোটত জিকাইছিলো এইবাৰ অমৰ সিং টিছুক আমি 3 লাখ ভোটত কাৰ্বি আলং আৰু ডিমা হাছাওৰ পৰা জিকাব লাগিব পাৰিবনে নাই হ'ব ঠিক আছে আজি মই দুটা তিনটা কথা কব খুজিছো ইলেকশন আহিব অমৰ সিং টিছু জিকিব আৰু নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব কাৰ্বি আলং আৰু ডিমা হাছাও জিলাৰ উন্নতিৰ বাবে আমি যিমান কাম কৰিব লাগে আমি কৰি থাকিম কিন্তু মই আজি কেইটামান কথা আপোনালোকক নতুনকৈ কব খুজিছো ইয়াতে আপোনালোকে হাত উঠাওক কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে হাত উঠাওক ওপৰতো হাত উঠাওক কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে সবে হাত উঠাওক ৰেচন কাৰ্ড কাৰ কাৰ আছে মই কিবা ভাল কথা এটা কম ঠিক আছে এতিয়া আপোনালোকে কক অৰুণোদয় কাৰ কাৰ আছে নোহোৱা বিলাকক পিছত কম অৰুণোদয় কাৰ কাৰ আছে হাত উঠাওক ঠিক আছে অৰুণোদয় নাই কাৰ কাৰ হাত উঠাওক
এতিয়া মই আপোনালোকক এইবাৰ ক'ব খুজিছো কি মোক আৰু আপোনালোকে অৰুণোদয় খুদি থাকিব নালাগে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ ঘৰত মই ডাইৰেক্টলি অৰুণোদয় দি দিম হ'ব এতিয়া আপোনালোকক এখন আমি সাৰ্ভে ফৰ্ম বনাইছো কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় নাই আপোনালোকে মোক লিষ্টটো বনাই দিব প্ৰত্যেক বুথৰ পৰা আৰু মই আপোনালোকক কমিটমেন্ট কৰিছো যে 2024 চনৰ ভিতৰতে কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম ভাল কথা কলো নে নাই ভাল কথা কলো নে নাই অলপ ফুটি কৰক ডাঙৰ কৰি হাত চাপৰিটো বজাই দিয়ক হয় নে নহয় ঠিক আছে এতিয়া মই আৰু এটা কথা ক'ব খুজিছো আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত আমি শিক্ষাৰ উন্নতি কৰিব লাগিব সেই কাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যে কাৰ্বি আলং ডিমা হাছাওৰ যিমান ছোৱালী মেট্ৰিক পাছ কৰি কলেজত এডমিশন ল'ব সব ছোৱালীকে মই চৰকাৰৰ পৰা 10,000 টকাকৈ গিফ্ট দিম হ'ব আৰু যিমান ছোৱালী ডিগ্ৰী পাছ কৰি হায়াৰ সেকেন্ডাৰীত নাম লগাব তেওঁলোকক মই 12,500 টকাৰ গিফ্ট দিম আৰু কাৰ্বি আলং ডিমা হাছাও যিমান ছোৱালী চেন্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়িব বা গুৱাহাটীত গৈ ইউনিভাৰ্চিটিত পঢ়িব দিল্লী কলিকতাত গৈ ইউনিভাৰ্চিটি পঢ়িব তেওঁলোকক মই 25,000 কৈ চৰকাৰৰ পৰা দি আছো ভাল হ'বনে নাই আৰু এই বছৰতে আমি ডিফুত আমাৰ স্টেট ইউনিভাৰ্চিটি একটা নতুন ইউনিভাৰ্চিটি বনোৱাৰ কামো আমি আৰম্ভ কৰিম উইদিন 2024 ইয়াৰ পিছত মই আৰু এটা কথা ক'ব খুজিছো ৰেচন কাৰ্ড হৈ গ'ল ৰেচন কাৰ্ড হলে আমি এটা কাৰ্ড পাওঁ আয়ুষ্মান ভাৰত সেই কাৰ্ডটো পালে আমি 5 লাখ টকাৰ বিনামূলীয়া ট্ৰিটমেন্ট কৰাৰ সুবিধা পাওঁ ৰেচন কাৰ্ড পালে আমি উজ্জ্বলা গেছ পাওঁ সিলিণ্ডাৰত 300 টকা দাম কম লাগে এতিয়া ৰেচন কাৰ্ড পালে অৰুণোদয়ও পাব 1250 টকা কিন্তু এইবাৰ মই আৰু এটা কথা ভাবিছো যে আমাৰ ৰেচন কাৰ্ড পৰিয়ালত যি মুৰব্বী মানুহ থাকে সেই মুৰব্বী মানুহৰ যদি কিবা কাৰণত মৃত্যু হয় এক্সিডেন্ট হয় পৰিয়ালটোৰ বহুত দুখ আৰু কষ্ট হয় সেই কাৰণে এইবাৰ ৰেচন কাৰ্ডৰ পৰিয়ালৰ যি মুৰব্বী মানুহ হ'ব হেড অফ দা ফেমিলি তেওঁক আমি চৰকাৰৰ খৰচত বিনামূলীয়া ইন্সুৰেন্স কৰি দিম যাতে কিবা কাৰণত ফেমিলিৰ মৃত্যু হলে ফেমিলিটোৱে অলপ হলেও টকা চৰকাৰৰ পৰা পাব পাৰে তাৰ মানে আপোনালোকে চিন্তা কৰক মোদীয়ে আমাক একটা ৰেচন কাৰ্ড দিছে এই ৰেচন কাৰ্ডত 5 কেজি কৈ চাউল আমি বিনা পইচাত পালো উজ্জ্বলা গেছ আমি পালো আয়ুষ্মান ভাৰত আমি পালো 1250 টকা অৰুণোদয় পাম আৰু লগত আমাৰ হেড অফ দা ফেমিলি বিনা পইচাত ইন্সুৰেন্সও পাই যাম তাৰ মানে একটা ৰেচন কাৰ্ড 5টা বাচ্চা হয়নে একটা ৰেচন কাৰ্ড আৰু 4টা বাচ্চা হৈ গল হয় না নহয় কিন্তু সেই বুলি ঘৰত ইমান বাচ্চা জন্ম নিদিব দুটা হলে ঠিক আছে হ'ব ৰেচন কাৰ্ডে 4টা 5টা দিব বাচ্চা জন্ম ঘৰত দুটা হলে হৈ গল তেতিয়া ভাল থাকিব পাৰি শ্ৰদ্ধা ৰাইজ আমাৰ কাৰ্বি আলঙত
বহুত বিলাক ৰাস্তা যোৱা 2 বছৰত আমি চেংচন কৰিছো লাহে লাহে কাম কাজ আৰম্ভ হ'ব ডিফুত বহুত নতুন নতুন কাম আৰম্ভ হৈছে হাফলঙত ডিমা হাছাওত নতুন নতুন কাম আৰম্ভ হৈছে সিদিনাখন মই হিচাপ কৰিছো যে 2টা কাউন্সিল লগাই অসম চৰকাৰৰ পৰা বৰ্তমান 20,000 কোটি টকাৰ কাম এই 2টা কাউন্সিলত চেংচন হৈছে বা কাম চলি আছে আগত ইমান কাম কেতিয়াও হোৱা নাছিল কাম কিয় হৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি এই কাম কাজবোৰ হৈ আছে ইয়াত আমাৰ এপিএইচএলসি পাৰ্টি আছে আমাৰ কাঠাৰ সাহেব ইলেকশন উঠিব তেও দিল্লীতো সৰকাৰ নাই দিছপুৰতো সৰকাৰ নাই ডিফুতো সৰকাৰ নাই তেওক ভোট দিলে তো গৰুৰ পৰাটো গাখীৰে নোলাব হয় না নহয় দিছপুৰতো নাই ডিফুত দিল্লীৰ পৰাও গাখীৰ আহিব পৰাও গাখীৰ আহিব আৰু সুন্দৰ কৰি আগুৱাই যাব পাৰিম সুধিছে আমি ইন্টাৰভিউ আৰম্ভ কৰিম ঠিক আছে এইবাৰ আমি 1 লাখ চৰকাৰ চনৰ ভিতৰত দিম এতিয়া যদি হাছাওৰ পৰা সবচে বেছি লৰা মেজিষ্ট্ৰেট আৰু ডিএসপিত চাকৰি পাইছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল পুলিচৰ সাব ইন্সপেক্টৰ হৈছে আগত কেতিয়াও ইমান চাকৰি পোৱা নাছিল প্ৰমোদ বৰুৱা কাৰ্বি আলং আৰু ডিমা হাছাওত বিজেপি সৰকাৰ হল দিল্লীত নৰেন্দ্ৰ মোদীৰ সৰকাৰ হল আৰু দিছপুৰত বিজেপিৰ সৰকাৰ হল কাৰ্বি আলঙত কাৰ্বি সকলো শান্তিত আছে ডিমা শান্তিত আছে ভাষী লোক সকলো শান্তিত আছে আদিবাসী লোক শান্তিত আছে কুকি ভাই সকলো শান্তিত আছে আছে আজি সকলো লোক কাৰ্বি আলং আৰু ডিমা হাছাওত শান্তিত আছে কাৰো কতো অসুবিধা হোৱা নাই সুন্দৰ কৰি চলি আছে আজি আপোনালোক আছে ডিমাসা ভাই ভনীটিও আছে বঙালী লোকো আছে অসমীয়া ভাষীও আছে হিন্দী ভাষীও আছে আদিবাসীও আছে গুৰখাও আছে মানতাইও আছে কুকি লোকো আছে কিন্তু কতো কোনো কাজিয়া পেছাল নাই সকলো মানুহ মিলা পিছাত আজি ইয়াত বাস কৰিছে কাৰ্বি আলঙত মেডিকেল কলেজ হল 2024 চনৰ ভিতৰত কাৰ্বি আলঙত ধুনিয়াকৈ আমাৰ ক্যান্সাৰ হস্পিটালো কমপ্লিট হৈ যাব ক্যান্সাৰ ট্ৰিটমেন্টৰ কাৰণে আমি আৰু গুৱাহাটীত যাব নালাগে আমি ডিফুতে বহি ট্ৰিটমেন্ট পাব পাৰিম আজি কাৰ্বি আলঙত ষ্টেডিয়াম পুলিচৰ চাকৰিৰ কাৰণে ৰাতিপুৱা দৌৰিবৰ কাৰণে ষ্টেডিয়াম পাইছে আজি আমাৰ বোকাজানে হক বৈঠালাংছুৱে হক আমাৰ হাফলং হক আজি সবতে সুন্দৰ কৰি
উন্নয়ন আৰু প্ৰগতিৰ কাম আৰম্ভ হৈছে, সুন্দৰ কৰি কাম চলি আছে। সেই সকলোৱে যাতে পদুম ফুলৰ ছবিত ভোট দি অমৰ সিং টিছুক আপোনালোকে জয়যুক্ত কৰে। শ্ৰদ্ধা ৰাইজ, কাৰ্বি আলঙৰ কাৰণে যোৱা 5 বছৰত কাৰ্বি আলঙত প্ৰধানমন্ত্ৰী আহিছে, কাৰ্বি আলঙত গৃহমন্ত্ৰী আহিছে, ৰাষ্ট্ৰপতিও অহাৰ কথা আছিলে, বৰষুণৰ কাৰণে লেণ্ডিং কৰিব নোৱাৰিলে। অহাবাৰ তাৰালাংচু ইউথ ফেষ্টিভেলত আমি আকৌ ভাৰতৰ ৰাষ্ট্ৰপতিক মাতি লৈ আহিম। যোৱাবাৰটো বৰষুণ দিলে, আহিব নোৱাৰিলে, এইবাৰ আমি লৈ আহিম। আৰু এইবাৰ আমি সিদ্ধান্ত লৈছো যে তাৰালাংচু ইউথ ফেষ্টিভেলতো অসম চৰকাৰে প্ৰত্যেক বছৰে 3 কোটি টকাকৈ দিব, যাতে এই ফেষ্টিভেলটো আমি ইণ্টাৰনেশ্যনেল লেভেলত আমি লৈ যাব পাৰো। শ্ৰদ্ধা ৰাইজ, আমাৰ ইয়াত বড়ো ভাই ভনীটি সকলো আহিছে। আজি প্ৰমোদ বড়ো ডাঙৰীয়া ইয়াত উপস্থিত আছে। আমি সকলোৱে কাৰ্বি আলং আৰু ডিমা হাছাওত মিলা মিছাকৈ থাকিব বিচাৰো। আজি মই এইকেইদিন দেখি আছো যে কাৰ্বি আলঙত APHSLC আৰু কংগ্ৰেছৰ পৰা ডেইলি নতুন নতুন মানুহ জইন কৰি আছে। এতিয়া APHSLC গাড়ীত টায়াৰ একো নাই, সব কংগ্ৰেছতো টায়াৰ একো নাই, সবে বিজেপিত জইন কৰি দিছে। আজি কোনো মেম্বাৰে নাই। এইটো কি পাৰ্টি কয়? APH, বহুত টান নাম লগাই দিছে, ইমান টান নাম। APHSLC না? তো এইটো পাৰ্টিত গাড়ীখন আছে, কিন্তু টায়াৰো নাই, ইঞ্জিনো নাই, সব বিজেপিত জইন কৰি দিছে, হয় নে নহয়? আৰু কংগ্ৰেছতো একোৱে নাই, কোনদিনাখন কোনে জইন কৰে হিচাপে নাই। কংগ্ৰেছ পাৰ্টিতো একোৱে নাই, ভোট দিয়া মানে ভোটটো এনেই যোৱা। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, এইবাৰ আমি অমৰ সিং টিছুক 3 লাখ ভোটত জিকাব লাগিব। পাৰিম নে নোৱাৰিম? ডিফুটো জিকিবই, কিন্তু জিকিলে নহব, মোক এইবাৰ 3 লাখ ভোটত জিকাব লাগে। পাৰিব নে নাই যুৱকসকলে? পাৰিব? মহিলাসকলে পাৰিবনে নাই? ঠিক আছে, এইটো অমৰ সিং ভাই আগতে আহাচোন। মানুহটোক ভাল লাগে নে নাই? ভাল লাগে নে নাই? তো 3 লাখ ভোটত জিকাব লাগিব, ঠিক আছে? মোৰ সন্মানটো বাচিবতো। এটা টিভি বিলাকে ৰেকৰ্ড কৰি আছে 3 লাখত জিকিব। যদি 2 লাখত জিকে আকৌ ষ্টেটমেণ্ট লিখি দিব যে 3 লাখ কলে 2 লাখত জিকিলে। তো 3 লাখত জিকাব পাৰিম নে নাই? একদম 3 লাখতকৈ এটা ভোটো কম হ'ব নালাগে, হ'ব? এই গেলাৰী বিলাক বহুত ঠাণ্ডা কৰি বহি আছে, হ'বনে নাই? গেলাৰীত বহিলে আৰাম লাগে নেকি অলপমান? যি নহওক, গেলাৰীৰ পৰাও 3 লাখ, ঠিক আছে? আৰু মই আজি অসমৰ ৰাইজকে মই জনাইছো যে কাৰ্বি আলং আৰু ডিমা হাছাওৰ মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বহুত ভাল পায়, আৰু সেইকাৰণে এক ডিফু সমষ্টি অসমৰ ভিতৰতে 1 নম্বৰ ভোটত জিকাব। এই কথা মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক কম, আৰু আপোনালোকে সকলোৱে মোৰ সন্মানটো ৰক্ষা কৰিব, ঠিক আছে? সকলোকে মই পুনৰবাৰ ধন্যবাদ জনালো। ইলেকশ্যনৰ সময়ত মই বোকাজান, ডিফু, হাওৰাঘাট, বৈঠালাংচু, হাফলঙত মিটিঙত আহিম। তেতিয়া আপোনালোকৰ যি যি সমস্যা আছে মই এটা এটাকৈ কাগজত লৈ আপোনালোকক মই কৈ যাম। আগতেও মই যি কৈছিলো হৈ আছে আৰু হৈ থাকিব, আৰু ভৱিষ্যতেও আমাৰ কাৰ্বি আলং আৰু ডিমা হাছাও উন্নয়নৰ পথত গৈ থাকিব। পুনৰ এবাৰ মই আপোনালোক সকলোকে কাৰ্ডম জনাইছো। আজি খুব ভাল দিন, অমৰ সিং টিছু নমিনেশ্যন দিব। আপোনালোকে সকলোৱে তেওঁক ছাপোৰ্ট কৰিব। আৰু ইমান দিন ডিফুত আমাৰ হৰেণ সিং বে MP আছিলে, তেওঁ এইবাৰ জাগাটো টিছুক এৰি দিছে। সেইকাৰণে সকলোকে
মই হৰেণ সিং বেৰ কাৰণেও এটা হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ কৰিছো। ঠিক আছে, হৰেণ সিং ভাই আগত আহি যোৱা। দুইটা ডাঙৰ ভাই সৰু ভাই শালপতি, ঠিক আছে, দুইজনে ভাল কৰি আমাৰ কাৰণে কাম কৰিব আৰু সকলোকে আপোনালোকে আশীৰ্বাদ দিব। ঠিক আছে, সকলোৱে সব দুই ভাই ককাই মিলি কাম কৰিব। লগত আমাৰ তুলিराम भाई आगे आइए, देबूलाल गार्लू साहब भी आगे आइए। तो सार हो गया एक साथ, हलना ना चारिटा डिमा हासाव कार्बी आलং लग लागे कार्बी आलং और डिमा हासावक অসমৰ ভিতৰতে 1 নম্বৰ আমি জাগা কৰিম, সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিছো। পুনৰ এবাৰ মোৰ লগত একেলগে কব, भारत माता की जय, भारत माता की जय, नरेंद्र मोदी जिंदाबाद, नरेंद्र मोदी, तुलिराम रंगहांग जिंदाबाद, देबूलाल गार्लोसा, जिंदाबाद, अमर सिंह टिसु, जिंदाबाद, हरेन सिंह बे जिंदाबाद। লগত আমাৰ এমএলএ সকলো আছে, সকলোকে আপোনালোকে জিন্দাবাদ দিব, নহলে মোৰে চাকৰি খাই দিব এমএলএ বিলাকে মিলি। ঠিক আছে, এমএলএ সকলো আগত আহি যাওক, এমএলএ সকল আহি যাওক। আমাৰ সব নন্দিতা গাৰ্লুচা, আমাৰ বিদ্যা সিং ইংলেং, দৰ সিং ৰংহাং, ৰূপ সিং টিসু সকলো আমাৰ মাজত আজি উপস্থিত আছে। মই সকলোকে এটা হাত চাপৰি বজাবৰ কাৰণে অনুৰোধ কৰিছো। লগত আমাৰ কাৰ্বি আলং ডিমা হাছাওৰ এমএসসি সকল আছে, আমাৰ ইএম সকল আছে। সকলো আপোনালোকৰ ঘৰে ঘৰে যাব, লিষ্ট লৈ ল'ব যে কাৰ কাৰ ঘৰত অৰুণোদয় নাই, কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড নাই, কি ৰাস্তা বেয়া হৈ আছে, কি স্কুল বেয়া হৈ আছে, গোটেইবিলাক মোদী ডাঙৰীয়াৰ পৰা আমি দিল্লীৰ পৰা টকা আনি, দিছপুৰৰ পৰাও টকা আনি আমি ইয়াতে গতাই দিম যে ভাল কৰি কাৰ্বি আলং আৰু ডিমা হাছাওৰ কাৰণে কাম কৰ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।